এইটো ভিডিঅ'ত ধেমালিৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নলয় বা কোনো ধৰণৰ বেয়া নাপায়। তো আমি এনে জাষ্ট ধেমালিৰ কাৰণে বনাইছোঁ ভিডিঅ'টো। লাগিম ব্ৰ, তোৰ লগত লাগবাই আছো। ফেচবুকত সিদিনা তোৰ ঘৈণীকো আই লাভ ইউ বুলি কৈছে। মই কি জানো, মোৰ তিৰি চলি থকাৰ পিছত সেনেকৈ ক'লে অলপ প্ৰব্লেম হয় না। তোৰ তিৰি আই লাভ ইউ বুলি কৈছে, মই কিমান গালি খাইছোঁ। তিৰি মোক 3 দিন ধৰি ভাত দিয়া নাই, গম পাইছা? তই কি জানবি? মই জানো তোক অলপ দেখাত বেয়া দেখি। তই ভুল বুজছা, মোকহে দিছিল তাই মেছেজ, জান বুলি কৈছিল, মোক আই লাভ ইউ বুলি কৈছিল। ৰাইজসকল আপোনালোকেতো জানে, চাওকচোন তাই মোক কিমান ভাল পায়। তাই মোক নিজক শিখৰ মিলে দে আনি কিনে, শিখৰ মিলে খুৱাই। দেখছে না ৰাইজ, এই কুকুৰে কি কথা কয়? মোৰ লাজ চৰম নাই না, মোৰ লাজ চৰম আপোনালোকৰ আগত মোৰ লাজ চৰম খেদে পেলালাই। বিৰাট ডাকাই দি আপোনালোকে বিশ্বাস নকৰিব ইয়াক। ঘৈণীয়েক এইথান বুলি নহয় ৰাইজ, মোক বহুত আগৰ পেৰে ইয়াৰ ঘৈণীয়েকে মোক মেছেজ দি থাকে, হোৱাটছএপত মেছেজ দিয়ে, ইনষ্টাগ্ৰামত মেছেজ দিয়ে। কি যে হ'ব ইয়াৰ লগত। সঁচা কথা। এই নগেন খুৰা আহি পেলা, নগেন খুৰা আছে মোৰ লগত, গতাই জানে আমাৰ ঘৰৰ কথা। কৈ দিয়কচোন নগেন খুৰা। মোৰ কিন্তু বৈদ্য খং উঠছে দেই, কিন্তু এইবাৰ কিন্তু তোক নেৰিম। তোৰ তিৰি আই লাভ ইউ ক'ব আৰু তোৰে ইমান ডাঙৰ কথা। কি তোৰ কথা শুনবা আহিছো নেকি একে? তোক এইখানে এনেকা মাৰবা পাৰো না, দাঁত চাত সৌৰে দিবা পাৰো তোৰ, গম পাইছা না নাই? কিমান শক্তি আছে জানা? বাও হাতখনৰ লগতে নৰা তই মোৰ, গম পাইছা? তই আৰু সেইটোতে লেভেল দিয়া। চিনি পাইছো। আৰু কিবা চিনি পাব লগা আছে নেকি? এইবাৰ দি আছো, মাৰামাৰি লাগলি তোক দেখি আছো আৰু। সেইখানৰ পৰা বহুত সহ্য কৰিলো, তোক মই একো কোৱা নাছিলো, কিন্তু এইবাৰ কিন্তু আৰু নেৰো তোক এনেকা খং উঠছে না মোৰ তিৰিটো ওচৰত থকা হ'লে মই আগা পাতা কৰি দিলো হয় ৰাইজ। সেইখানৰ পৰা মই ইয়াৰ ঘটনা মাখান কোৱা নাছিলো। ইয়াৰ বহুত তিৰিৰ লগত লিংক আছে, বহুত তিৰিৰ লগত বহুত সম্পৰ্ক আছে। আৰু আপোনালোকে ইয়াৰ ফেচবুক একাউণ্টখন চাব, গোটাই আপি ফ্ৰেণ্ড, ইয়াৰ আপি মাখানক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব আৰু মেছেজ কৰা আৰম্ভ কৰি দিয়ে। তোক ইচ্ছা কৰিলে ধাবাই কাপোৰ আশ্ৰা দিব পাৰো, গম পাইছ? তই চাইন কৰ, তাৰপিছত আৰু তুহুন যে এনেকে হাঁহি আছা কি, মোক ইমান ডাউন দিয়া কি, মোক মস্ত ভাল লাগছে তখন না কি? এইবাৰ যাব লাগছো, এইবাৰ কাজিয়া কৰিম, এইবাৰ লাগিম, এইবাৰ তাক দিম। এইবাৰ আজি ভাতো বেছিকে খাই আহিছো ৰ। আজি জোচে বদলি আছে, এনেকা পিটাম তাক। ৰাইজ সাপোর্ট করবি খালি মোক। চলা দিছো, স্পৰ্টিং দিছো। টেনশন নলবি ৰাইজ, টেনশন নলবি, কায়ো টেনশন নলবি। আছো। কই ফপলাকান্ত সি বোলেচোন বল লেভেল দিলা দি থানে, সি আহে মাৰামাৰি লেখবা। কই কিয় এইবাৰ ইয়াৰ আইভাৰ দম নাই? ওলাইছে ৰ ইয়াক আজি এনাকা পিটাম। লেবেল চানা তা, লেবেল দেখা পাইছা? লেবেল ফাটি যাব তোৰ লেবেল আজি। ফপলাকান্ত তাতে ঘূৰি মৰবা লাগছে সি। ভিতৰত আইভা কিয় দম নাই? ফপলা মাইনা দম আছে যদি ফটা তাতে ৰচিদ কিয় অমলি আছা? আমিও বকচ চলি, লেবেল নেদেই খবি, গম পাইছা? বকচ চলি হৈ